Welcome dear students. আজি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 6 ৰ My Land নামৰ কবিতাটিৰ অসমীয়া আলোচনা। আৰম্ভ কৰা হা My Land. Look at the picture. ছবিখনলৈ চোৱা and tell your friend আৰু তোমাৰ ফ্ৰেণ্ডক কোৱা what you can see. তোমালোকে কি দেখিছা বা তুমি কি দেখিছা। ইয়াত আমি ছবিখনত দেখিছো যে ইয়াত আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছে আৰু এই পতাকাৰ প্ৰতি সকলোৱে সন্মান প্ৰদৰ্শন কৰিছে। Tell your friend, তোমাৰ ফ্ৰেণ্ডক কোৱা how you feel. তুমি কেনেকুৱা অনুভৱ কৰা when you see যেতিয়া তুমি দেখা the Indian national flag flying high in the sky. ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন যেতিয়া আকাশৰ উচ্চতাত উৰি থাকে তেতিয়া তুমি কেনেকুৱা অনুভৱ কৰা। অৰ্থাৎ আমি আমাৰ ৰাষ্ট্ৰীয় পতাকাখন যেতিয়া আকাশৰ বুকুত উৰি থকা দেখো আমাৰ কেনেকুৱা অনুভৱ হয় বাৰু। সেই কথাটিকে তোমাৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব দিয়া হৈছে। নিশ্চয় আমি গৌৰৱান্বিত অনুভৱ কৰোঁ নহয় জানো। এতিয়া আমি কবিতাটোলৈ আগবাঢ়িছোঁ। My land. She is a rich and rare land. Oh, she is a fresh and fair land. She is a dear and rare land, this native land of mine. She is a rich. Rich মানে হৈছে সম্ভ্ৰান্ত, ধনী বা চহকী আৰু rare মানে হৈছে দুৰ্লভ। দুৰ্লভ মানে হৈছে যিটো সহজে পোৱা নাযায় আৰু ল্যান্ড মানে হৈছে মাটি, ভূমি বা দেশ। ফ্ৰেছ শব্দটোৰ অৰ্থ হ'ব সজীৱ। অৰ্থাৎ যেতিয়া নেকি পানী, গছ গছনি, ঘাঁহনি আদিৰে সজীৱ হৈ থাকে তেতিয়া তাক ফ্ৰেছ বুলি কোৱা হয় আৰু ফেয়াৰ মানে হৈছে ধুনীয়া। She is a rich and rare land. তেওঁ হৈছে এখন ধনী, সম্ভ্ৰান্ত বা চহকী আৰু দুৰ্লভ দেশ। Oh, she is a fresh and fair land. তেওঁ হৈছে এখন সজীৱ আৰু ধুনীয়া দেশ। She is a dear and rare land. তেওঁ হৈছে মৰমৰ আৰু দুৰ্লভ দেশ। This native land of mine. এই জন্মভূমিখন মোৰ। নেটিভ লেণ্ড মানে হৈছে জন্মভূমি। অৰ্থাৎ কবিয়ে ইয়াতে ক'বলৈ বিচাৰিছে যে তেওঁৰ যিখন জন্মভূমি সেইখন চহকী আৰু সেইখন দুৰ্লভ দেশ। অৰ্থাৎ তেনেকুৱা দেশ ক'তো পাবলৈ নাই আৰু তেওঁৰ বাবে জন্মভূমিখন হৈছে সজীৱ আৰু ধুনীয়া আৰু তেওঁৰ বাবে তেওঁৰ জন্মভূমিখন মৰমৰ এখন দুৰ্লভ দেশ আৰু সেইখন হৈছে তেওঁৰ জন্মভূমি। No man than hers are braver. No man কোনো মানুহ নহয় than hers তেওঁৰবোৰতকৈ আৰু braver সাহসী। অৰ্থাৎ তেওঁৰ জন্মভূমিত বাস কৰা মানুহবোৰতকৈ আন কোনো সাহসী মানুহ নাই। অৰ্থাৎ তেওঁৰ জন্মভূমিৰ মানুহবোৰ হৈছে আটাইতকৈ সাহসী। Her women's hearts never waver. আৰু তেওঁৰ জন্মভূমিৰ যিবোৰ মহিলা বা নাৰী তেওঁলোকৰ হাৰ্টছ নেভাৰ ৱেভাৰ অৰ্থাৎ তেওঁলোকৰ হৃদয়বোৰ কেতিয়াও কি নহয় ৱেভাৰ অৰ্থাৎ দুৰ্বল নহয়। No man than hers are braver. তেওঁৰ মানুহবোৰতকৈ আৰু সাহসী মানুহ নাই আৰু তেওঁৰ মহিলাবোৰৰ বা নাৰীবোৰৰ হৃদয়বোৰ কেতিয়াও দুৰ্বল নহয়। I freely die. মই মুক্ত মনে মৃত্যুবৰণ কৰিম। To save her. তেওঁক বচাবলৈ and think my lot divine. আৰু ভাবোঁ যে মোৰ সেই কাৰ্য বা কাম স্বৰ্গীয় বা পবিত্ৰ হ'ব। ইয়াত my lot মানে কবিয়ে যে মৃত্যুবৰণ কৰিব সেই কামটোক বুজাইছে। অৰ্থাৎ কবিয়ে যি কাম কৰিব সেইটোক বুজাইছে আৰু ডিভাইন মানে হৈছে পবিত্ৰ বা স্বৰ্গীয়। No man than hers are braver. তেওঁৰ মানুহবোৰতকৈ কোনো মানুহে আৰু সাহসী নহয়। Her women's hearts never waver. তেওঁৰ মহিলা বা নাৰীসকলৰ হৃদয়বোৰ কেতিয়াও দুৰ্বল নহয়। I freely die to save her. মই তেওঁক বচাবলৈ বা ৰক্ষা কৰিবলৈ মুক্ত মনে মৃত্যুবৰণ কৰিম। And think my lot divine. আৰু মই ভাবোঁ মোৰ সেই কামটো স্বৰ্গীয় বা পবিত্ৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটো লিখিছে থমাছ অছবৰ্ণ ডেভিছ নামৰ কবিগৰাকীয়ে। এতিয়া আমি কবিগৰাকীৰ বিষয়ে কি লিখিছে চাওঁ আহা। থমাছ অছবৰ্ণ ডেভিছ was an Irish poet. থমাছ অছবৰ্ণ ডেভিছ হৈছে এগৰাকী আইৰিছ পয়েট অৰ্থাৎ তেওঁ আয়াৰলেণ্ডৰ এগৰাকী কবি। He was born on October 14, 1814 at Mallow, Ireland. তেওঁ জন্মগ্ৰহণ কৰিছিল আয়াৰলেণ্ডৰ মেলো নামৰ ঠাইখনত 1814 চনৰ 14 অক্টোবৰত। He wrote A Nation Once Again, The Battle of Fontana, etc.
আৰু তেওঁ এ নেশ্যন ওৱান্স এগেইন, দ্য বেটল অফ ফণ্টেনোৱা আদি গ্ৰন্থ লিখিছিল। হি ডাইড অন ছেপ্টেম্বৰ 16, 1845। তেওঁ 1845 চনৰ 16 ছেপ্টেম্বৰত মৃত্যুবৰণ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মাই লেণ্ড নামৰ কবিতাটিৰ অসমীয়া আলোচনা ইমানতে শেষ হৈছে। আৰু এই কবিতাটিৰ যিবোৰ এক্টিভিটি আছে ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। ধন্যবাদ।